নৱমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভালে আছা ন? এইকেইদিনটো তোমালোকে ঘৰৰ ভিতৰতে আছা। ঠিক আছে, ঘৰৰ ভিতৰতে থাকিবা, ক'তো ওলাই নাযাবা কিন্তু। আমি ঘৰতে থাকি পঢ়া শুনা কৰিম। আজি সেইকাৰণে মই তোমালোকৰ বাবে এটা পাঠ লৈ আহিছোঁ। পাঠটো হৈছে পঞ্চম শ্ৰেণীৰ কালি আৰু পৰিসীমা নামৰ পাঠটো, পাঠ নং 3। এতিয়া মই তোমালোকক এই পাঠটো ভালদৰে বুজাই দিম। চাবা, আমাৰ পাঠটোৰ নাম কি বুলি ক'লো মই? কালি আৰু পৰিসীমা। এতিয়া চোৱা, মই কাগজখনত কি আঁকিছোঁ ক'ব পাৰিবানে তোমালোকে? মই এটা আয়ত ক্ষেত্ৰ আঁকিছোঁ। এইটো আয়ত ক্ষেত্ৰ বুলি তোমালোকে কেনেকৈ গম পালা? চোৱা, মই এই আয়ত ক্ষেত্ৰটোৰ এইডাল এডাল বাহু, এইডাল এডাল বাহু, এইডাল এডাল বাহু, এইডাল এডাল বাহু। এই বাহুডালৰ দিশ মই কিমান দিছোঁ? 10 চেণ্টিমিটাৰ। তাৰ ঠিক বিপৰীত বাহুটোৰ মই দিশো দিছোঁ 10 চেণ্টিমিটাৰ। এইফালে আৰু এইফালে চোৱা, সোঁফালৰ বাহুটোৰ দিশ মই কিমান দিছোঁ? 6 চেণ্টিমিটাৰ। আৰু বাওঁফালৰ বাহুটোৰ দিশ প্ৰস্থটো কিমান দিছোঁ? 6 চেণ্টিমিটাৰ। এতিয়া আয়ত ক্ষেত্ৰ বুলিলে আমি কি বুজিম? যিটো চতুৰ্ভুজৰ বিপৰীত বাহুবোৰ সমান। চোৱা, এইফালেও 10 চেণ্টিমিটাৰ, এইফালেও 10 চেণ্টিমিটাৰ। এইটো ঠিক বিপৰীত বাহু। ঠিক সেইদৰে বহলটো কিমান? তাৰমানে প্ৰস্থটো কিমান? 6 চেণ্টিমিটাৰ। এইডাল বাহুৰো প্ৰস্থ 6 চেণ্টিমিটাৰ, এইডাল বাহুৰো 6 চেণ্টিমিটাৰ। এইটো আমি এটা আয়ত ক্ষেত্ৰ বুলি গম পালোঁ। এই এতিয়া আয়ত ক্ষেত্ৰটোৰ আমি কি উলিয়াব লাগিব? কালি উলিয়াব লাগিব। এতিয়া কালি মানে তোমালোকে কি বুজিছা? আজিৰ দিনটোৰ আগৰ দিনটো বুজিছা নেকি? আজিৰ দিনটোৰ আগৰ দিনটো নহয়, এইটো কালি এটা আমি জোখ উলিয়াম। আমি কেনেকৈ জুখিব লাগিব? এই আয়ত ক্ষেত্ৰটোনো এতিয়া কিমান ঠাই আগুৰি আছে? সি কিমান ঠাই লৈ আছে? এতিয়া চোৱা, এই কাষৰ চিত্ৰটো মই এইটোৰ সমানে জোখ দি আঁকিছোঁ। এতিয়া মই এনেকৈ আঁচনি টানি দিছোঁ, দেখিছা তোমালোকে সকলোৱে? এতিয়া আমি জানিম এই আয়তটোই এই কিমানখিনি ঠাই ইয়াতে আগুৰি আছে। এতিয়া আমি কালি বুলি ক'লে কি বুজিম? বস্তু এটাই আগুৰা ঠাই বা বস্তুটোৰ জোখটোৱে হ'ল কালি। এতিয়া আমি এই আয়তটোই কিমানখিনি ঠাই আগুৰি আছে আমি জানিলে, এই ভিতৰত কিমানখিনি ঠাই আগুৰি আছে সেই কথাটো আমি গম পালে আমি আয়ত ক্ষেত্ৰটোৰ কালি উলিয়াব পাৰিম। এতিয়া আয়তৰ কালি উলিওৱা এটা নিয়ম আছে। মই কি লিখিছোঁ চোৱা, কালি সমান দিশ পূৰণ প্ৰস্থ। দিশ মানে কি? এই দীঘলটো। আৰু প্ৰস্থ মানে কি? এই বহলটো। এতিয়া আমি দিশ কিমান দিছিলোঁ? দিশ দিছিলোঁ আমি 10 চেণ্টিমিটাৰ। আৰু বহল কিমান দিছিলোঁ? প্ৰস্থ কিমান দিছিলোঁ? তাৰমানে 6 চেণ্টিমিটাৰ। আমি ইয়াতে লিখি ল'লোঁ 10 চেণ্টিমিটাৰ পূৰণ 6 চেণ্টিমিটাৰ। এতিয়া আমি 10 আৰু 6 পূৰণ কৰিলে কিমান পালোঁ? তোমালোকেতো সকলোৱে জানা। 10 আৰু 6 পূৰণ কৰি পালোঁ আমি 60 চেণ্টিমিটাৰ। কিন্তু চেণ্টিমিটাৰ লিখিলে আমি নহ'ব, কাৰণ ইয়াতেও আছে চেণ্টিমিটাৰ, ইয়াতেও আছে চেণ্টিমিটাৰ। এতিয়াতো 2টা চেণ্টিমিটাৰ হ'ল, গতিকে আমি লিখিব লাগিব 60 চেণ্টিমিটাৰ স্কুৱেৰ বা 60 বৰ্গ চেণ্টিমিটাৰ। ঠিক আছে, বুজিছা? আমি যেতিয়া বৰ্গ এটা দিশ আৰু প্ৰস্থ পূৰণ কৰিম, তেতিয়া আমি আয়তটোৰ কালি উলিয়াব পাৰিম। চাবা, এতিয়া আৰু এটা চাবাচোন, এইটো এটা মই আয়ত আঁকিছোঁ। এইটোৰ দিশ দিছোঁ মই 6 চেণ্টিমিটাৰ, ঠিক বিপৰীত বাহুটোৰ দিশ দিছোঁ মই 6 চেণ্টিমিটাৰ, সোঁফালৰ বাহুটোৰ দিশ দিছোঁ মই 4 চেণ্টিমিটাৰ, আৰু বাওঁফালৰ বাহুটোৰ দিশ দিছোঁ মই 4 চেণ্টিমিটাৰ। এতিয়া ইয়াতে কিমানটা ইয়াতে আমি 1 চেণ্টিমিটাৰ 1 চেণ্টিমিটাৰকে মই এইফালে দীঘৰ ফালেও দাগ দি লৈছোঁ, এইফালে মই বহলৰ ফালেও দাগ দি লৈছোঁ। দাগ দি মই এনেকুৱা সৰু সৰু বৰ্গত ভাগ কৰিছোঁ। আৰু ইয়াৰ প্ৰতিটো বৰ্গ এটা কি হৈছে? 1 বৰ্গ চেণ্টিমিটাৰ। এতিয়া ইয়াতে বৰ্গ কিমানটা আছে তোমালোকে
নে মই গণি দিব লাগিব তোমালোকক? ঠিক আছে, মই তোমালোকক গণি দিছোঁ। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 এতিয়া আমি সৰু সৰু টুকুৰা কেইটা পাইছোঁ? 24টা টুকুৰা পাইছোঁ। কিন্তু ইমান আমাৰ গণি থকাটো দিগদাৰ হ'ব। গতিকে আমি যদি আয়ত ক্ষেত্ৰটোৰ দিশ আৰু প্ৰস্থ, দীঘল আৰু বহলটো আমি পূৰণ কৰি দিওঁ, তেতিয়া আমি সোনকালে উলিয়াব পাৰিম। এতিয়া আমি যদি 6 সেন্টিমিটাৰ আৰু 4 সেন্টিমিটাৰ আমি পূৰণ কৰি দিওঁ, তেতিয়া আমাৰ কিমান হ'ব? 6 4 গুণ 24। গতিকে আমি এই আয়তটোৰ কালি কিমান পালোঁ? 24 সেন্টিমিটাৰ স্কুৱেৰ বা বৰ্গ সেন্টিমিটাৰ। তোমালোকে বুজি পাইছানে এতিয়া আয়তটোৰ কালি কেনেকৈ উলিয়াব লাগে? ঠিক তেনেদৰে চাবা, মই বৰ্গৰ এটা আৰু কালি উলিয়াই তোমাক দেখাইছোঁ। এইটো চোৱাচোন, মই বৰ্গ আঁকিছোঁ। এতিয়া বৰ্গ মানে কি? ইয়াৰে চাবা, এইটো মই 6 সেন্টিমিটাৰ আঁকিছোঁ, এইটো বাহুৰ দিশ। এইফালৰ বাহুটোৰ দিশো মই 6 সেন্টিমিটাৰ আঁকিছোঁ, আৰু এইফালৰ বাহুটো 6 সেন্টিমিটাৰ আঁকিছোঁ, আৰু এইফালৰ বাহুটো 6 সেন্টিমিটাৰ আঁকিছোঁ। তাৰ মানে কি আঁকিছোঁ? চাৰিওটা বাহুৰ মই সমানে 6 সেন্টিমিটাৰকে আঁকিছোঁ। গতিকে যদি গোটেইকেইটা বাহুৰ দিশ সমান হয়, তেতিয়া আমি তাক বৰ্গ বুলি কওঁ। এতিয়া আমি বৰ্গৰ কালি উলিয়াব লাগিল, হয়নে? বৰ্গৰ কালিত মই লিখিছোঁ কি? বাহু পূৰণ বাহু। তাৰ মানে ইয়াৰ কি? দিশটো একে, বহলটো একে। আমি যদি দিশ আৰু প্ৰস্থ বুলি লিখোঁ, দিশ কিমান আছে আমাৰ? 6 সেন্টিমিটাৰ, আৰু প্ৰস্থটো কিমান আছে আমাৰ? 6 সেন্টিমিটাৰ। গতিকে 6 6 গুণ কিমান হ'ল? 36। 36 সেন্টিমিটাৰ দুটা আছে, সেইকাৰণে সেন্টিমিটাৰ স্কুৱেৰ নাইবা 36 বৰ্গ সেন্টিমিটাৰ বুলিও আমি লিখিব পাৰোঁ। আজি মই তোমালোকক আয়ত আৰু বৰ্গৰ কালি উলিওৱাটো মই শিকাই দিলোঁ। আমি পিছলৈ ইয়াৰ পৰিসীমা কেনেকৈ উলিয়াব লাগে আৰু বেলেগ বেলেগ চিত্ৰৰ কালি আৰু পৰিসীমা কেনেকৈ উলিয়াম, সেইটো মই পিছৰ ক্লাছত তোমালোকক বুজাই দিম। আজিলৈ হ'বনে? নমস্কাৰ।